গুড মৰ্নিং বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই আজি আহিছোঁ ৰাতিপুৱাই বাগানৰ ৰানিং কৰিবলৈ। আৰু ৰাতিপুৱাৰ বাগানৰ পৰিৱেশটো চাওক কি ধুনীয়া। আৰু মই ৰানিং আৰম্ভ কৰি দিলোঁ। আৰু মই প্ৰায়ে ৰানিঙৰ প্ৰেক্টিছটো কৰিয়ে থাকোঁ, কিয়নো ৰানিঙৰ প্ৰেক্টিছটো নকৰাকৈ যদি এসপ্তাহ এমাহ বহি থাকোঁ তেতিয়াহ'লে পিছত ৰানিং কৰাত মোৰ অসুবিধা হয়। সেইবাবে ৰানিঙৰ প্ৰেক্টিছটো মই অকলে হ'লেও কৰি থাকোঁ। আৰু যিহেতু আগন্তুক অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে, সেইবাবে ৰানিংটো কৰি থকাই ভাল, নিজৰ প্ৰেক্টিছটো নিজে ৰখাই ভাল। আৰু মোৰো ৰানিং কৰা হ'ল, প্ৰায় আজি ৩২০০ মিটাৰমান ৰানিং কৰিলোঁ। আৰু ৰানিঙৰ লগতে লং জাম্প, চিন আপ সেইবিলাকৰো প্ৰেক্টিছ কৰি থাকোঁ প্ৰায়ে। আৰু চিন আপ মই বেছি মাৰিব নোৱাৰোঁ, প্ৰায় ১২টামান চিন আপ মাৰিব পাৰোঁ, সেইবাবে প্ৰেক্টিছটো সদায় ৰাখোঁ। আৰু লং জাম্পো প্ৰায় বেছি নাহে, ১৫-১৫.৫ লং জাম্প মাৰোঁ, সেইবাবে লং জাম্পৰো প্ৰেক্টিছটো কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।